So hello guys, welcome back to my YouTube channel. তো বন্ধুসকল কেইবাদিন ধৰি মই YouTube, Facebook, Instagramত ভিডিও এটা পাই আছো যে পেট্ৰল আৰু পানীৰ সহায়ত নেকি গ্যাস বনাই জুই জ্বলাব পাৰি আৰু বহুত সময়লৈকে বহুত কম খৰচাতে জুই জ্বলাব পাৰি। এটো হলে বিশেষ ভাল কথা, কিন্তু সেইটো ভিডিওটো ৰিয়েলিটি হয় নে এনেই হয় সেইটো মই চেক কৰিবৰ কাৰণে নিজেই মই পেট্ৰল আৰু পানী আনি যেটো 1 লিটাৰৰ দুটা বটল লৈছো আৰু কিভাবে ইয়াৰ প্ৰসেসটো কৰিছো ইয়াত আপোনালোকক ভিডিওত দেখাইলো ফাৰ্স্ট টাইম। বন্ধুসকল মই ফাৰ্স্টৰ পৰা দেখাইলো এটো হৈছে লেভেল পাইপ যেটো নেকি মই 20 টকা দি কিনি আনিছো আৰু লগতে দুটা ডিস্টিল ওয়াটাৰৰ 1 লিটাৰৰ বটল আছিল। ডিস্টিল ওয়াটাৰটো মই আধা উলাই দিলো আৰু ইয়াত মই আধা পেট্ৰল ভৰাই দিলো। পেট্ৰল ভৰাই মই ইয়াৰ পৰা বতা দিম, এটো পাইপৰ পৰা বতা সিধা গুছি গৈ পেট্ৰলৰ ভিতৰলৈকে যাব আৰু ইয়ালৈকে এটা পাইপ দিছো। এই পাইপটো আহি এইফাল দি আহি ইয়াৰ পানীৰ ভিতৰত যাব। পানীৰ ভিতৰত বুৰবুৰণি উঠিব, বুৰবুৰণি উঠাতে এই পাইপটো ইয়ালৈকে আছে। ইয়াৰ পৰা গ্যাসটো উলাই আহি সিধা ইয়ালৈকে উলাব আৰু ইয়াত জুই লগাম। সেই জুইটো যদি জ্বলে তেতিয়া হলে ভিডিও যিবিলাক চাই আছো সেইবিলাক খসা আৰু কম খৰচতে আমি গ্যাস বনাই তৈয়াৰ কৰিব পাৰিম। লগতে 12 ভোল্ট ইয়াৰ প্ৰেছৰৰ সহায়ত কেনেকৈ এই জুইটো মানে বহুত সময়লৈকে জ্বলাই থাকিব পাৰিম মই সেই ভিডিও যদি কমেন্ট কৰে তো সেই ভিডিও লৈ আহিম। যদি এটো জ্বলি যায় তো নিশ্চয় মই সেই ইয়াৰ প্ৰেছৰৰ সহায়ত 12 ভোল্ট মটৰ আৰু বেটাৰীৰ সহায়ত জ্বলাব পৰা এটা গ্যাস আৰামছে বনাই দেখাই দিম। তো প্ৰক্ৰিয়াটো মই স্টাৰ্ট কৰো এতিয়া। একফালে মই ফুৱাই দিব কম খুদা। তো বন্ধুসকল ইয়াৰ পৰা বতা উলাই ইয়াত আহিছে আৰু এইটোত মই জুই লগাই দিম। কড জোৰে খুদা। তো বন্ধুসকল ইয়া চাব পাৰে আপোনালোকে জুই জ্বলিছে। তো খসাকে এইটো ৰিয়েলিটি হয়, যেটো আমি ভিডিওত দেখিছিলো সেইটো ৰিয়েলিটি হয়। পানী আৰু পেট্ৰলৰ সহায়ত খসাকে জুই জ্বলাব পাৰি, ভিডিওটো ৰিয়েলিটি। আৰু এইটো যদি ইয়াৰ প্ৰেছাৰৰ সহায়ত গ্যাস এটা লাগে তেতিয়া হলে কমেন্ট কৰিব, নিশ্চয় বনাই দেখাই দিম। মোৰ ঘৰৰ কাৰণে এইটো খজুলি মই বনাব বিচাৰি আছো আৰু বনাবৰ কাৰণে সকলো খাজু কৰি আছো। যদি আপোনালোকক ভিডিও লাগে কমেন্ট নিশ্চয় কৰিব। তো আজিলৈকে টাটা বাই বাই।